নমস্কাৰ আপোনালোকক উৎপলাচন ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে হয়তো গম পাইছে থাম্বনেলটো আৰু টাইটেলটো চাই কিহৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈ আছো। সেয়ে আপোনালোকে যদি চেনেলটোলৈ নতুন কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, কমেন্ট কৰিবলৈ নাপাহৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। এটা বস্তু অতিকৈ ট্ৰেন্ডিঙত গৈ আছে, সেইকিটা আপোনালোকে হয়তো গম পাইছে। ইউটিউবতে হওক বা ফেচবুকতে হওক বা ইনষ্টাতে হওক পুৰা ভাইৰেল হৈ আছে গণশিল্পী ৰাজীৱ শদিয়া দাদাৰ। কিন্তু আমাৰ সাৰ্থক জুবিন দাৰ এটা মন্তব্যৰ কাৰণে বেছিকৈ এতিয়া উজনি অসমতে হওক বা নামনি অসমতে হওক সকলোতে কি হৈছে, এই যি কথা বাক্যটি তেখেতে কৈছিল আমাৰ সাৰ্থক জুবিন দাই, সেইকাৰণে উজনি নামনি অসমত পুৰা দোলপাল লাগি আছে। সেয়েহে আপোনালোকক ভিডিঅ' প্ৰথমতে ময়ো গম পোৱা নাছিলোঁ, কিন্তু যেতিয়া মৃত্যুৰ পিছত বহুতেই গম পাইছে, প্ৰায় সংখ্যক মানুহে কিন্তু গম পাইছে। আজিকালি যুগত কি হৈছে, যিবোৰ জাতিৰ প্ৰেমিক গানবোৰ, সেইবোৰ মানে গান বেছিকৈ নাচায় ৰাইজে, যাৰ ফলত আমাৰ যিবোৰ গান প্ৰেমৰ হওক সেইবিলাক গান কি কৰে বেছিকৈ ভাইৰেল হয়, ইউটিউবতে হওক বা ফেচবুকতে হওক। কাৰণ যিজন গণশিল্পী আমাৰ ৰাজীৱ দাদা জাতিৰ প্ৰেমিক আছিল আৰু তেওঁ জাতিৰ কাৰণে বহুতো গান গাই গৈছিল, আৰু তেওঁ গান এটা এটা তন্নকে এটা এটা একোটা মেছেজ সেই গানবোৰৰ পৰা পোৱা গৈছিল। আৰু এই গানবোৰ ইমানেই সুন্দৰ আছিল যাৰ ফলত মন হৃদয় সকলো চুই গৈছিল। সেইবাবে হয়তো ৰাজীৱ দাদাৰ গানবোৰ ভাইৰেল হোৱা নাছিল, আৰু সেই গানবোৰ কিন্তু ভাইৰেল হ'ব লাগিছিল, যিবিলাক গানে আমাক মন বা হৃদয় অনুপ্ৰাণিত কৰিছিল আৰু ৰাইজৰ বাবে সজাগতা সৃষ্টি কৰিছিল। কিন্তু সেইবাবে বহুত দূষিত, আৰু এনেকৈ ক'ব নালাগিছিল জুবিন দাই হওক। জুবিন দাদাৰ এটা মন্তব্যৰ কাৰণে হয়তো আজি গোটেই অসমখনত সেই মন্তব্যটো ভাইৰেল হৈ আছে। বহুতো দূষিত হৈ আছোঁ, কাৰণ জুবিন দাদাই যিটো কথা ক'লে ৰাজীৱ দাদা মৃত্যুৰ হওঁতে, যে মই তেওঁক চিনি নাপাওঁ, ময়োতো জাতিৰ কাৰণে গান গাইছিলোঁ, সেই মন্তব্যটোৰ কাৰণে হয়তো আজি বহুত মোৰো দুখ লাগিছে। কাৰণ তেনেকৈ ক'ব নালাগিছিল। তেওঁ শিল্পী সমাজৰ অভিভাৱক হিচাপে সকলোৱে ভাবে, আৰু ময়ো ভাবিছিলোঁ, কিন্তু আজি এনেকৈ কোৱাৰ বাবে সকলো উজনি অসমত নামনি অসমত সকলোতে দোলপাল লাগি আছে। এই কথাষাৰ তেনেকৈ ক'ব নালাগিছিল। কিন্তু ৰাজীৱ দাদাৰ তেওঁ এটা এলবামত তেওঁ গান গাইছিল, আৰু লগতে তেওঁ যেতিয়া বাথৰুমৰ পৰা পৰিছিল তেতিয়া তেখেতৰ বাবে তেখেতে ফেচবুকত এটা টুইট দিছিল, লিখিছিল যে হে ভগৱান তেখেতক যাতে সুন্দৰ কৰি তোলে, তেনেকৈ টুইট এটা লিখিছিল। কিন্তু সেইটো আছিলে, কিন্তু মই এতিয়া বিচাৰিছিলোঁ, কিন্তু এতিয়া বৰ্তমান পোৱা নাই। আছে ফেচবুকত থকাটো আছে, কাৰণ মই বহুত চেক কৰিছিলোঁ, নাপালোঁ। কিন্তু আপোনালোকে কমেণ্ট নকৰিব তেনেকৈ যে আপুনি চোৱা নাই বা নাচোৱা। সেইকাৰণে হয়তো আজি দূষিত, কাৰণ তেখেতে চিনি পাইছিল জুবিন দাই, কিন্তু তেওঁ চিনি নোপোৱাকৈ তেনেকৈ ক'লে ভাল নালাগিলে। আৰু মোৰো বহুত দুখ লাগি আছে তেখেতৰ মৃত্যু হোৱাৰ বাবে, কাৰণ এজন আমাৰ সম্পদ হেৰাই গৈছে আমাৰ মাজৰ পৰা। ছ'চিয়েল মিডিয়া এনেকুৱা এটা বস্তু য'ত প্ৰেম আদি এই ৰিলেটিভৰ যিখিনি, সেইখিনি বেছিকৈ মানে তেওঁলোকে গ্ৰহণ কৰে, যিসকল অডিয়েঞ্চ তেওঁলোকে গ্ৰহণ। কিন্তু এই জাতিক প্ৰেমিক যিবিলাক গান, সেই গানখিনি তেওঁলোকে গ্ৰহণ কৰে, নকৰে বুলি কোৱা নাই, গ্ৰহণ কৰে, মানে কম পৰিমাণে কৰে। যদি আজি এই ৰাজীৱ শদিয়াৰ নিচিনা দাদাৰ সেই গানখিনি যদি আজি যদি চালে, এতিয়া সেই গানখিনি আজি হয়তো ৰাজীৱ দাদাৰ অসমৰ ভিতৰতে এজন ভাল শিল্পী হিচাপে তেখেতে স্বীকৃতি হৈ থাকিলেহেঁতেন। কিন্তু তেখেতে যেতিয়া মৃত্যু হৈছে তেতিয়া চবেই চিনি পাইছে। মৃত্যু আগমুহূৰ্তত কোনেও চিনি পোৱা নাছিল, মৃত্যুৰ পিছতহে চিনি পাইছে।
ছ'চিয়েল মিডিয়াবোৰতো এই মাধ্যমটো মই বেয়া পাওঁ। কাৰণ কিয় মৃত্যুৰ আগত তেওঁলোকে প্ৰচাৰ কৰা নাছিল, কৰিছিল, কম পৰিমাণে কৰিছিল, কিন্তু প্ৰচাৰটো নকৰিছিল। ৰাজীৱ দাদা এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে জাতিৰ কাৰণে মাত মাতিছিল, জাতিৰ কাৰণে গান গাইছিল, আৰু তেওঁ পইচাৰ কাৰণে ইমান লগা নাছিল। তেওঁ জাতিটোৰ কাৰণে চিন্তা চৰ্চা কৰি তেখেতে প্ৰত্যেকটো প্ৰগ্ৰেমতে গৈছিল আৰু গানবোৰ গাইছিল। মহেন্দ্ৰ হাজৰিকা তেনেকুৱা শিল্পীসকলৰ লগত তেখেতে গান গাইছিল। আজি বহুত দুখিত আৰু মৰ্মাহত হৈছোঁ তেখেতৰ মৃত্যু হোৱাৰ বাবে। কাৰণ আমাৰ সমাজৰ পৰা এজন শিল্পী য'ত জাতি প্ৰেমিক সকলো ক্ষেত্ৰতে মাত মাতি গৈছিল, গান গাই গৈছিল, সেয়ে দুখ লাগিছে আৰু দুখ প্ৰকাশ কৰিছোঁ। আৰু আমাৰ অডিয়েঞ্চখিনিকো কৈছোঁ যে আপোনালোকে যিবিলাক জাতিপ্ৰেমিক ৰাইজ সেইসকলে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু লগতে যিবিলাক এতিয়াও আছে কিছু শিল্পী য'ত জাতিৰ কাৰণে গান গায়, সেই শিল্পীসকলকো আপোনালোকে ছাপোৰ্ট কৰিব। তেওঁলোকে ছাপোৰ্ট কৰিলেহে তেওঁলোক আগবাঢ়ি যাব পাৰিব আৰু ভাল ভাল কাম কৰিব পাৰিব। সেয়ে আপোনালোকে সেইসকলক আপোনালোকে ছাপোৰ্ট কৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা পালে? যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব।